Good morning everyone. Ratipa bajise keita mo naজানো কিন্তু বহুত ratipa হৈ আছে and এই বাহিৰত কোলি পৰি আছে দেখিছে সাগে and ratipa এইখানে এই কাৰণে আজি মই ভিডিওটো স্টাৰ্ট কৰিলো কাৰণ মই আজি গৈছো কিয় কম এতিয়া অকলে এক্সাইটমেন্ট কমি যায় তো আজি বিহু বুলি মই এটা ভাল ঠাইলৈ গৈছো আপোনালোকক গৈ সেই ঠাইটো দেখাম তো হৈ গলো যাবলৈ ৰেডি আৰু সাগে ড্ৰেছ দেখি গম পাইছে ডেট অৰ এনেকৈ গম নাপাব বাট এনেকৈ গম পাব পূজাটো ইস্কি কৰা নহ'ল হ'ব বাৰু একো নাই ভগৱানৰ ঠাইলৈ গৈ আছো চাৰ্ট দেখি গম পাইছে মানে এটাই দেখি গম পাইছে এণ্ড ক'ত গৈছে জানে গৈছোঁ মই ঢেকীয়াখোৱা নামঘৰ ঢেকীয়াখোৱা নামঘৰটো হৈছে ইয়াৰ পৰা ওচৰতে কিন্তু মই আজিলৈকে জনাই 5 বছৰে থাকিলোঁ যোৰহাটত কিন্তু মই আজিলৈকে ঢেকীয়াখোৱা নামঘৰত গৈ নাপালোঁ তো আজি যাওঁ বিহু বুলি এটা সেৱা জনাই আহোঁ আশীৰ্বাদ লৈ আহোঁ আৰু কথা কিন্তু মই আজি বাইকত নাযাওঁ মই যাম আজি টেম্পত এতিয়া সেইকাৰণে মেবি ৰাস্তা ৰাস্তাৰ কথা কৈ নাযাবও পাৰোঁ চ' বৰ নহ'ব আৰু ছেকেণ্ডলি এটা কথা যে আপোনালোকৰ বহুতে চাগে ঢেকীয়াখোৱা নামঘৰ আগতে দেখিছে বা আহিছেও চাগে কিন্তু কথাটো হৈছে যে মোৰ লগত যোৱাতেতো একো প্ৰব্লেম নাই হয়নে নহয় তো বলক আজি মোৰ লগত যাব এটা নতুন এক্সপিৰিয়েঞ্চ কৰি আহিব তাকে তো বলক এনেকৈ ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ তো ওলত ওলালোঁ বাহিৰত যি যিটো ঠাণ্ডা পৰিছে মই কুৰ্তাটো পিন্ধি পেলাই ওলাতে গম পাইছোঁ কপনি উঠি গৈছে আৰু এতিয়ালৈকে ক'ব গ'লে হেৰি কমাই নাই কুঁৱলী কমাই নাই চ' এটাৰ হেৰি কৰি যাওঁ মাতিছিলে চিনিয়ৰ এজনে চ' বেটাৰ যাওঁ এতিয়া লাহে ধীৰে এনেকৈ জেকেটটো পিন্ধি লৈছোঁ বুম ঠাণ্ডা বিৰাট কুঁৱলী পৰিছে তো মই যাম টেম্পত আৰু মোৰ লগত যাব লগৰ দুজনী ছোৱালী ল'ৰা কোনো নাই ক'ব গ'লে আমাৰ লগৰ কোনো নাই ইয়াতে সোমাই মানে বিহু বুলি চব ঘৰত গুচি গ'ল আৰু আমি থাকিলোঁ কাৰণ আমাৰ অলপ চলপ কাম আছিলে মোৰো কাম আছে আৰু বিহুৰ পিছত মিউজিক ভিডিঅ' ভালকৈ আহিব সেইটো চিয়'ৰ 11টা বাজি গ'ল কিন্তু কুঁৱলী কমা নাই আজি এই সেনেকুৱাই বিহুৰ বতৰ আৰু এদিন ধুনীয়াকৈ আমাৰ ইউনিভাৰ্চিটিখন দেখাম ৰ'ব ইউনিভাৰ্চিটিৰ ভিতৰখিনি দেখাম কাৰণ তাতে ধুনীয়াকৈ ব্ৰিজ চিজ আছে চাবলগীয়া বহুত ধুনীয়া হয় ঠাণ্ডা লাগিছে লাহে লাহে ঠাণ্ডাটো বেছিয়ে পৰি গৈ আছোচোন ষ্টিল যাওঁ আৰু টেম্পো আহি পালে উঠোঁ যাওঁ একেলগে তাত নামি কথা পাতিম আমাৰ এগ্ৰিকালচাৰৰ ভিতৰত সোমাই এইখন প্লেট দেখিব আৰু এইখন দেখিলে মনটো খুব ভাল লাগি যায় এভৰিথিং এলছ কেন ৱেট বাট নট এগ্ৰিকালচাৰ জৱাহৰলাল নেহৰুৱে কৈছিলে চাই খুব ভাল লাগে আৰু এতিয়া বলক টেম্পোত উঠিলোঁ যাত্ৰা আৰম্ভ কৰোঁ নতুন ফোনৰ কেমেৰাটোৰ কি ভাল জানেনে ইয়াতে মানে এটা ষ্টেবিলিটি মোড আছে ভিডিঅ'বিলাক চাবচোন বিশ্বাস কৰক ইমান বেছি জোকাৰণি খাইছে টেম্পোখনে তথাপিও মানে একদম মানে হিলা দোলা নাই মানে বেছি তো অলপ চলপতো হ'বই ভাইব্ৰেশ্যন এইখন হৈছে ভোগদৈ দলং আৰু এইখনৰে পাৰ হৈ আমি যাম আৰু পাই গ'লোঁ জিষ্ট যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি চিধাই গৈ আছোঁ চিধাই গৈ পাম আমি গন্তব্যস্থান ঢেকীয়াখোৱা নামঘৰ তো আহি পালোঁ দিয়ক ঢেকীয়াখোৱা বৰ নামঘৰ আৰু এয়া এইটো হৈছে ইয়াত মানুহবিলাকে ফটো উঠি আছে বৰ্তমান জোতা চেণ্ডেল থোৱা ইয়াতে আছে বলক ভিতৰলৈ সোমাই যাওঁ আমি অন্য হওক নহওক এই হাবিটাৰ লগত মোৰ ফটো উঠিব লাগিব অকণ থাম্বনেইলটো ইমান দেখাত ভাল কৰোঁ ন ইমান ধুনীয়াকৈ গামোচা চামোচা দি দিয়ে ইয়াতে বহুত ভালেই লাগিছে আহি পেলাই এণ্ড বলক গৈ থাকোঁ আৰু আহি পালোঁ ঢেকীয়াখোৱা বৰ নামঘৰ আৰু সোমাই এণ্ট্ৰিত স্বাগতম জনাইছে অকণমানি কুকুৰ দুটাই আৰু ভিতৰলৈকে যাওঁ সেৱা চেৱা কৰোঁ আপোনালোকক দেখাওঁ 1528 চনত নিৰ্মাণ কৰা এই বৰনামঘৰটি যোৰহাট জিলাৰ পৰা 15 কিলোমিটাৰ দূৰত থকা ঢেকীয়াখোৱা গাঁৱত অৱস্থিত চাকিটো জ্বলাই লওঁ ইয়াতে দিয়া চাকি আৰু চাকিটো জ্বলাই লওঁ চাকি জ্বলোৱা হ'ল বলক এতিয়া নাম ধৰিছে তাকে চাই যাওঁ
ইমান ভালকৈ কথা ক'ব পৰা নাই বাট চাকি তাকি দিলোঁ সেৱা জনালোঁ ভিতৰত তাতে সেৱা জনাব পাৰি এণ্ড এতিয়া লাহেকৈ ইয়াত এটা বহুত ডাঙৰ চাকি আছে সেইটো দেখাব চেষ্টা কৰোঁ নাম চলি আছে কাৰণে ভিতৰত যাব দিয়া নাই বাট মই দূৰৰ পৰা জুম কৰি দেখাইছোঁ এইটো হৈছে চাকি এই চাকিটোৰ বিশেষত্ব মই নকলে হ'ব চাগে পিছে তথাপিও মই জনাই দিছোঁ ডেট 484 ইয়াৰ্ছ ধৰি পেলাই জ্বলি আছে এইটো চাকি আৰু 1528ত মানে 1528 চনতে প্ৰথম জ্বলাইছিলে মাধৱদেৱে এইটো চাকি তো বহুত বছৰৰ পৰা জ্বলাইছিলে চাকি সেইটো দেখাব চেষ্টা কৰিলোঁ কিন্তু কথাটো এনেকুৱা হ'ল যে ভিতৰত এতিয়া নাম চলি আছে আৰু যিহেতু নাম চলি আছে নাম চলাৰ পিছতহে যাব দিব যদি তেতিয়ালৈকে থাকোঁ নামটো শেষলৈকে যদি থাকোঁ তেতিয়াহ'লে মই ভিতৰত যাই পেলাই ধুনীয়াকৈ দেখাম আৰু যদি নাথাকোঁ তেতিয়াহ'লে অলপ ভিডিঅ'টো আগ কৰি পেলাই চাই ল'ব তো ভিতৰত বহুত অলপ চিঞৰ বা হেৰি হৈ থাকে ন আৱাজটো বেছি হয় তো সেইকাৰণে ভিডিঅ'টো অলপ বাহিৰত ওলাই পেলাই কৰিছোঁ সেৱা চেৱা জনালোঁ সকলোৰে যাতে মংগল হওক তাকে কামনা কৰিলোঁ মোৰ যাতে অলপমান মংগল হওক তাকেও কামনা কৰিলোঁ এণ্ড আপোনালোকে ভিডিঅ'টো চাই যাওক মই বেছি দীঘলীয়া ভিডিঅ' নহয় বাৰু দিয়ক ইয়ালৈকে আহিলোঁ সেৱা চেৱা জনালোঁ তো ইয়াতে আহিলে বোলে হাতীত যে লাগি আছে পিলিঙাটো এইটো বোলে বজাই থৈ যাব লাগে তো মই বজালোঁ আৰু লাহেকৈ কৰ্ম হওঁগৈ ৱালত প্ৰভু শ্ৰীকৃষ্ণৰ সকলো লীলা বা তেখেতৰ অৱতাৰ দশাৱতাৰৰ বিষয়ে ধুনীয়াকৈ লিখা আছে আৰু আপোনালোকে ইয়ালৈকে আহক বহুত ধুনীয়া ঠাই হয় বহুত পবিত্ৰ ঠাই হয় আহি পেলাই সেৱা কৰক আশীৰ্বাদ লৈ যাওক ভগৱানৰ মানে ইয়াত আহিয়ে মনটো পুলকিত হৈ গৈছে বহুত বহুত বেছি ভাল লাগিছে ইয়াত কি লিখা আছে চাওকচোন আপোনালোকে মই জুম কৰি দিছোঁ বাৰু তো আহি গ'লোঁ ঢেকীয়াখোৱা নামঘৰৰ পৰা আকৌ এবাৰ হোষ্টেললৈকে কিন্তু তাতে মোৰ এই বুটামটো হেৰালে ক'ৰবাত খুলি পেলাই ক'ত বা হেৰালে ক'ব নোৱাৰোঁ দুটা বুটাম ক'ৰবাত হেৰাই থাকিলে মানে বৰ দিগদাৰ একো নাই চিলাই কৰি লৈ ল'ম আৰু ভিতৰলৈকে যোৱাৰ আগতে এটাই ক'ম আজি ৰুমৰ ভিতৰত শেষ নকৰোঁ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব চাই কেনে পালে ভিডিঅ'টো এণ্ড টিল দেন গুড বাই টেক কেয়াৰ এণ্ড হেপী ভোগালী বিহু ওৱান্স এগেইন